হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে আজি ৰাতিপুৱা মানে অকণমান টাইম মই খোজকাঢ়িবলৈ গৈছিলোঁ বহুত দিন বোলো ৰাতিপুৱা আলি ফুৰা নাই আলি ফুৰিব যাওঁতে আমাৰ ঘৰৰ নামঘৰটো দেখিলোঁ এইটো কেতিয়া কাম সম্পূৰ্ণ হ'ব জানো মই যেতিয়া 2018 চনৰ মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়াই মানে 4 লাইনৰ সময়ত ভঙা হৈছিল আৰু তাৰ পৰা নিৰ্মাণৰ কাৰ্য লাগি আছে এতিয়ালৈকে কাম হোৱাই নাই পিছে আদিত্যই আমাৰ দোকান এখন দিছে মানে দেউতাকে দিছে তাৰ দোকানত চাহ খাবলৈ নিমন্ত্ৰণ দিছিল চাহ একাপ ধুনীয়াকৈ খালোঁ লগতে যে ৰাতিপুৱা সূৰ্য পোহৰে মুখখন যেন ৰেঙনি কৰি তুলিছে এনেকুৱা লাগিছে লগতে ৰাতিপুৱা সূৰ্য পোহৰ সঁচাকৈ চেণ্টাৰটো অতি উজ্জ্বল কৰি লগতে চাহ একাপ সৈতে ইয়াত কিনো আৰু কি লাগে কওকচোন আপোনালোকে আজি লগতে কাতি বিহু শুভেচ্ছা আপোনালোকলৈ যাচিলো লগতে আমাৰ কাতি বিহু কেনেকৈ উদযাপন কৰো বলক দেখাও আজি আগতে যেতিয়া সৰু হৈ থাকো নানা ধৰণৰ তুলসী ভেটি বনাও কিন্তু আজি তুলসী ভেটি বনাবলৈ মানে পকাৰে নিৰ্মিত কৰি থোৱা আছে তাকে আজি অলপ চাফ চিকুণ কৰি দিওঁ বোলো আপোনালোকে বাৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে মোক এবাৰ জনাবচোন মোৰ জানিব মন আছে মোৰনো চোৱা ভিডিঅ' মানুহ ক'ৰ পৰা চাই আছে লগতে আমাৰ ঘৰটো কম পৰিমাণে হ'লেও আজি কঙালী বিহু হিচাপে পিঠা দুই এটা বনোৱা হ'ল লগতে ভাবিছো এই লাইটটো আজি লগাই দিম তুলসী ভেটি চাইডত এনেকে পুৰা ধুনীয়াকে সজাই দিলো ৰাতিলে ইয়াৰ একদম লুকটো চাব না কি মজা হৈছে ৰাতি হ'ল ৰাতিৰ লুকটো চাওকচোন সঁচাকৈ ভাল লাগিছে নে কিন্তু সঁচাকৈ ক'বলৈ গ'লে ভণ্টিকো মিছ কৰিছোঁ নহ'লে বিহু দিনটো তাই থাকে কিন্তু কঙালী হ'লেতো এদিনৰ বন্ধৰ কাৰণে আকৌ তাই ইমান দূৰৰ পৰাতো আহিব নোৱাৰে ন পথাৰতো তেনেকৈ চাকি এগছ দিলোঁ লগতে প্ৰসাদ এমুঠি অৰ্পণ কৰিলে সেয়া খালোঁ মাৰ লগতে আজি দিনটো যথেষ্ট সময় অৰ্পণ কৰিলোঁ আজিলৈ এনেকেই আৰু আকৌ লগ পাম দিয়ক বাই